টাইটেল গ'ল আমি চাহ জনজাতি মানুহ এয়া মই যেতিয়াৰ পৰা আমাৰ অসমৰ জুবিন যেতিয়া আমাৰ অসমত যেতিয়া ছিংগাৰ হয় তেতিয়া মোৰ 12 বছৰমান হৈছিলে তেতিয়া মই সেইটো কাৰণে মই জুবিনক ভাল পাওঁ এই জুবিনে মোৰ গুৰু জুবিন আছিলে জুবিনে এতিয়াও আছে গুৱাহাটীত সেইজন মোৰ গুৰু আৰু তাৰ মই শিষ্য হয় আপুনি সেয়া অসমৰ জুবিনৰ গানে যদি অসমৰ মানুহ বলিয়াই কৰি আছে মোৰ গানে যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহ বলিয়াই কৰি আছে আপুনি এতিয়া আপোনাৰ এটা ভাল লগা গান এটা আপুনি গাই দেখোন ভাল গান লাগে মোক টকা লাগিব টকা নহ'লে কাম নাই আপুনি ভিডিঅ'টোকে কৰক ভাল গান গাবলৈ গায়ে দিম বহুত গান আছে কিন্তু মোক টকা নহ'লে গান নাগাওঁ হয় তেনে এয়া মই এতিয়া অনব কচুকাৰে খজুৱাই এইটো মোৰ গান হয় বাৰু আপুনি অকণমান গাই শুনাই দিয়ক বাৰু ৰাইজক অকণমান নহয় শুনক মই কথাটো কৈছোঁ এয়া মই আজি 3-4 বছৰ হ'ল যেতিয়া চাইনাৰ পৰা যেতিয়া কৰোণা ভাইৰাছ আহিছিলে তেতিয়া আমাৰ ভাৰত চৰকাৰে লকডাউন দিছিলে হয় ভাৰত চৰকাৰ নামতে কি নৰেন্দ্ৰ মোদী সি লকডাউন দিছিলে এই আমাৰ অসমৰ জাতীয় বিহু ৰঙালী বিহু বা বহাগ বিহু চাৰা 3 বছৰ আমি পোৱা নাই এই বছৰ বিহুটো দিছিলে এই বছৰ মই গোলাঘাট ডিষ্ট্ৰিক্ট গৈছিলোঁ ৰাংডালি গাঁৱত সেয়া পাৰ্টিৰ লগত এসপ্তাহক ধৰি মই গাঁৱত বিহু মাৰিছিলোঁ তেনেকৈ পাৰ্থ বুলি ল'ৰা এটাই মোক কৈছিলে অ জুবিন তুমি গান এটা গাবা নাই ইমান তোমাৰ গান তই মই গান আপোনাৰ গোৱাচোন তেতিয়া মই কৈছিলোঁ মই গানটো দিছিলোঁ অ নৱ কচু খালে খজুৱা সেইটোকে অকণমান গাই শুনাই দিয়ক আমাৰ ৰাইজক দেই এয়া অনব কচু খালে বুজাই মই খাব পাৰে মোৰ এই গানটো মই কেনেকৈ বনাইছোঁ চাই লওক এই মই পূৰ্ণিমাৰে সত্ৰত কৈ আছোঁ সেকেণ্ড যদি আপুনি ভিডিঅ' কৰে ভালকৈ কৰিব ঠিক আছে ভালকৈ কৈছে এটি এক্টিং বয় এক্টিং মাইকখন এক্টিং এয়া ক'ব বিচাৰিছোঁ তেতিয়াহ'লে এয়া মোৰ ঘৰ আমি চাহ জনজাতি মানুহ মোৰ ঘৰলৈ মহবন্দা আপোনালোকে গম পায় শনিবৰীয়া বজাৰ আগত আৰু মহবন্দা টি ষ্টেট মেগৰ কোম্পানী ডিষ্ট্ৰিক্ট যোৰহাট এয়া তাৰপিছত মই এই গানটো গালোঁ অ নব ঠিক আছে এই গানটোৰ শব্দ অৰ্থ আছে এই গানটো চবেই বনাব নোৱাৰে মই কেনে এয়া শুনক এয়া আমি ভাই ককাই দুটা মোৰ ককাই বিয়া পাতিলে মোৰ ককাই মানে মাইকীটো কি ক'ম মই তাৰ ভাইটি নব বুলি ক'ম তো মোৰ ককাই যোৱাৰ চাকৰি কৰিলে আজি একটু ৰমচৰ মাছতে গোটা লৈ আহিছোঁ ইমানটো হয় গানটো আহি গ'ল গোটা লৈ আহিলে ইমানটো দেই তো আমি ৰাতি মানে কি কৰিলোঁ ৰাতি গোটেই গানটো খালোঁ আৰু মাথাটো অকণমান গুন্ধাব লাগে এই যে কচু শাকৰ লগত খাবলৈ বৰ ধুনীয়া লাগে তো মাথাটো থৈ দিলে আজি কালি দুপৰীয়া বনাব তো মোক মানে মোৰ নবয়ে কৈছে অ জুবিন মই কৈছোঁ কি হ'ল নব এই কোলা কচু কেইটামান লৈ আনিছোঁ এই যে কালি যে তোৰ ককাই যে এই ৰমাছটো যে আনিছে তাৰ মাথাটো বনালে বৰ ধুনীয়া লাগিব ঠিক আছে বনালে ধুনীয়াকৈ লাগিছে একদম চালা জালে গুটি দি মুচুমা দি কি ধুনীয়াকৈ বনালে বা শুনিবি দেই নবয়ে বনালে ককাইটো ডিউটিত গুচি গ'ল মাছৰ মাথাত বনালে কুলা কচু মই আনি দিলোঁ ধুনীয়াকৈ বনালে এটা কাম ভুল কৰি দিলে মোৰ নব কি কৰিলে টেঙাটো নিদিলে টেঙাটো নিদিলে টেঙাটো দিলে নখোজোৱাই ইমান ধুনীয়া বনাইছে প্ৰথমে মই দিম না তোমাক ভাল দিছে অলপ চব্জিটো তেতিয়া অকণমান দুই গৰমমান ভাত সানি পেলাই খাইছে পুৰা খজাইছে নহয় তেতিয়াই আমাৰ নবই মানে পাকঘৰত আছে বোলো অ নব মোক এতিয়া কি হ'ল তুমি এইবিলাক আহকচোন আৰে এইটো যে খজুৱাইছে যে কচুটো অঁ খজাইছে নেকি মোক কৈছে দেই তাৰ দেউৰে কৈছে মই বোলো হয় মই বোলো ৰ'ব আপুনি টেঙা দিছিলে নাই এইবিলাক টেঙা দিবলৈ পাহৰি গ'লোঁ তেতিয়াই মই নবক কি বুজালোঁ শুনক অ নব কচু খালে খজুৱাই ঠিক আছে আমাৰ ৰাইজক অকণমান গানটো খাই শুনাই দিয়ক আপোনাক লগ পাই গ'লে ভালে হ'ল বাৰু এটা নিজে পাতে মাতি আছোঁ বিচাৰি এটা গাই দিয়ক আমাৰ ৰাইজক মোক টকা লাগিব দিম আপুনি গাই টকা দিব 20 টকা মাল খাবলৈ বেছি নাই 20-30 টকা দিব ঠিক আছে দিয়ক ৰাজে দি দিব ভাইৰেল হৈ অকণমানি গানটো গাইছিলোঁ যোৰহাট ডিউটি চালা এইটো নিজে প্ৰথমে প্ৰাৰ্থনা বুলি বিহু মাৰিছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংডালি গাঁৱত এয়া এইবাৰ বিহু যেতিয়া লকডাউনটো খুলিছে তেতিয়া এইবছৰ আমাৰ বিহু হৈছিলে এয়া মই একটা বিহু পাৰ্টিৰ লগত মই গৈছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংডালি গাঁও তেতিয়াহ'লে মই গানটো গাইছিলোঁ সিহঁতে পাৰ্টিৰ গান মোৰ গান হাই তুমি টকা দি আনিছা নেকি তুমি যাব পাৰা মই ডাইৰেক্টলি কৈছোঁ গানটো গাম নহয় তুমি টকা দিও নাই আনিছা টকা দি যেতিয়া টকা দি আনিবা তেতিয়া তোমাক মোক দম দিবা
যে তোমাক টকা দি আনিছোঁ গানটো এইটো বেয়া নাপাবা গানটো গা বুলি ক'লে মই গাই দিম এইজনী যে কেমেৰা ভিডিঅ' কৰি আছে তুমি ভিডিঅ' কিয় নকৰা নাই এইটো ভিডিঅ' হৈ আছে মই এতিয়া এজনমান লগ কৰি আছোঁ এয়া যোৰহাট সেয়া যোৰহাট মাছৰ হাটত লোহিত দত্ত এয়া ইয়াতে আছোঁ মোৰ ভিডিঅ' কৰিছে আজি তাক যাওঁ চাবৰ কাৰণে আজি মই তাক বিচাৰি গৈছিলোঁ পোৱা নাই সি দেওবাৰে আহিলোঁ লোহিত দত্ত যোৰহাট মাছৰ হাট তেতিয়াহ'লে কি হ'ল এই গানটো গাইছোঁ এটা গানটো গাব লাগে দেই আপুনি মোৰ এক্টিং অসমীয়াত কয় মাছৰ বতীয়া মানুহৰ কটীয়া যেনে জুবিন যদি আপোনালোকে ভিডিঅ' কৰি মাই ফোন এক্টিং এয়া নব জেগা শুনিলানে কেমেৰামেন শুনিলে নব কচু খালে পূজা সেইটো কাৰণে নব কচু খালে খজুৱাই নব শাহু ঘৰলে নচুৱাই নব এঘৰলৈ গ'লে গৈ নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায় তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী একটি চলক একটিং দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক ইমান ৰকমের গানটোত এয়া পাঠ্যবলৰ লগতে ফেচবুকত দিয়ে ফেচবুকত পাই গ'ল নিজলাপত নিজলাপত দিছে এতিয়া মই এই গানটো ডাঙৰ বনাইছে নিজলাপ বিচাৰি আছে কালি পৰে মই নিজলাই ফেলে যাম তেতিয়া তিনিটা গান কি বনাইছোঁ ন তাৰ চাগনে কৰি ৰ'ব পাঁচৰ গাড়ী কি আছো এই গাঁওখনৰ নাম কি পূৰ্ণিমাটি চেনি নাই নব মহলতো গাখীৰ নাই নব পূৰ্ণিমাটি চেনি নাই নব মহলতে গাখীৰ নাই নব জুবিনক দিবলৈ নব পুখুৰীতে পানী নাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায় তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই ঠাট করলি কি গানটো ডাঙৰ বনাই আছোঁ এটা নিয়াৰ ভিতৰত ঠাট কৰি কি ভয়া মোৰ কোমলত একটা অসীম বেমাৰ হৈ গ'ল মেডিকেলৰ ডক্টৰ ধৰিব মই এই ঠাট কৰিটো লিখি আছোঁ গানটো কি লিখি আমাৰ নবক কৈছোঁ নব মোৰে কোমল অন্তৰত নব অসীম বেমাৰে সোমালে নব মোৰে কোমল অন্তৰত নব অসীম বেমাৰে সোমালে নব মেডিকেলৰ ডক্টৰে কান্দি আছোঁ মই একদম মানে অতি মেডিকেল ডক্টৰ যাব পাৰে নব মেডিকেলৰ ডক্টৰে নব ধৰিবকে নোৱাৰে মেডিকেলৰ বাৰাণ্ডাত পৰি থাকোঁ অকলে মেডিকেলৰ বাৰাণ্ডাত পৰি থাকোঁ অকলে নব কচু খালে খজুৱাই নব শাহু ঘৰলে নচুৱাই নব এঘৰলৈ গ'লে গৈ নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায় তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুভাগীৰথী কিয় বাৰু নব এইটো মাইকফোন হয় আৰে দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী কিয় বাৰু নব ঐ
বেদনাই মোক কন্দুৱাই নবৌ আহিছোঁ মই বিয়ালৈ নবৌ তামোল এখন খাবলৈ নবৌ আহিছোঁ মই বিয়ালৈ নবৌ তামোল এখন খাবলৈ নবৌ বহিবলৈ সময় নাই নবৌ যামেনো মই ঘৰলৈ তোমাৰে ঐ মৰমত মই কলো নিৰূপায় তোমাৰে ঐ মৰমত মই কলো নিৰূপায় দুবাগি ৰাতি কিয় বাৰু নবৌ বেদনাই মোক কান্দি আছোঁ আৰে দুবাগি ৰাতি কিয় বাৰু নবৌ আৰে বেদনাই মোক কন্দুৱাই নবৌ বাৰিষাৰে বতৰত নবৌ শাওণ মাঘৰ পথাৰত নবৌ বাৰিষাৰে বতৰ বাৰিষাৰ বুলি এতিয়ালৈকে বনাইছোঁ গানটো বাৰিষাৰ বতৰ শাওণ মাঘৰ পথাৰত আমি আমাৰ বাইদেউ ভালকৈ পাৰিব নবৌ বাৰিষাৰে বতৰত নবৌ সন্মহীয়া পথাৰত নবৌ ভূঞেনো ৰৈ আছিলা নবৌ টিকা ফটাৰ ৰ'দতে নবৌ ভূঞ ৰুইনো আছিলা নবৌ টিকা ফটাৰ ৰ'দতে তোমাৰে ঐ মৰমত মই কলো নিৰূপায় তোমাৰে ঐ মৰমত মই কলো নিৰূপায় দুভাগ ৰাতি কিয় বাৰু নবৌ বেদনাই মোক মই নবৌ সহায় বিচাৰিবলৈ আহিছোঁ নবৌ সহায় লাগিব মই নবৌ সহায় বিচাৰি মই ভিক্ষা মাগিবলৈ আহিছোঁ আমাৰ নবৌ ঘৰলৈ বহ এতিয়া নবৌ কৈছোঁ মোক সহায় কৰক মই উপায় নিৰ্বাহ হৈছোঁ এইবিলাক কান্দি আছোঁ কেতিয়া নবৌ মই গৈছোঁ নবৌ আহিছোঁ মই ভিকাৰী নবৌ কৈ আছোঁ নবৌ তোমাৰ মৰম বিচাৰি হেল্ল' আহিছা মই এইখিনিতে আছোঁ দুদিনমান পথাৰত কাম কৰিছোঁ না আপোনাক এজনক লগ পাই থাকোঁ মই ছেকেণ্ড জুবিন এজন এজনক বা ভিডিঅ' পাই থাকোঁ আজি লগ পাই গ'লে ভালেই হ'ল বিজেতা বনাই দিলোঁ ছিংগাৰ এই চিঙাৰটো হৈছে আৰে মই নিলে মাত্ৰ হ'ব তোলকৰ পৰাই মোক কি কৰিছে মই ভিডিঅ' কৰিম এই চাল এইটো লিখিলে তোলকৰ পৰা মোক টকা খাইছে এতিয়া নিয়া মই ফাৰ্মেচি 1,80,000 টাকা ডুপ্লিকেট লিখি দিচ্ছে তাত মই কালি কৈ আছোঁ পঢ়ি গৈছোঁ তোক পুলিচত দিকে 1,80,000